এইটো হৈছে 19 তাৰিখৰে ভিডিঅ' আৰু কেতিয়া আপলোড কৰোঁ ঠিক নাই, যিটো দিন নেকি আমাৰ সকলোৰে বাবে এটা অভিশপ্ত দিন আৰু এই দিনটো কোনেও আশা কৰা নাছিল। ময়ো ঠিক তেনেদৰে নিজৰ কাম বনখিনি কৰি ঢেকীয়াজুলিলৈ বুলি ওলাইছোঁ। বিশেষ এটা কাম আছিল আৰু যদি কামটো মই ভাল ফল পাওঁ তেন্তে হ'লে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিম। প্ৰথমতে সোমালোঁ আমি পাৰিজাত ফেশ্বনত আৰু ইয়াতে বহুত ধুনীয়া ধুনীয়া কুৰ্তি পায় আৰু যোৱাবাৰ আহোঁতে মই পিছে লৈছিলোঁ, এইবাৰহে পিছে মোৰ পচন্দ নহ'ল। তাৰপৰা ইয়াতে পচন্দ নোহোৱাৰ কাৰণে আকৌ আজকৰণতো গ'লোঁ, পিছে মোৰ তাতো একেই গতি, অধিক মাছত বগলী কণা, তাতো মোৰ একো পচন্দ নহ'ল। তাৰ পৰা আহিলোঁ ভীমাৰ্ট। কাপোৰ কিনিব গৈ ঘৰুৱা বস্তু উঠাই লৈ অহা মানুহ মই, আৰু এই অভ্যাসটো কাৰ কাৰ আছে বাৰু ক'বচোন। তাৰপাছত এয়া আমি ভি মাৰ্কেটত অলপ সময় ঘূৰিলোঁ, তাৰ পৰা কাপোৰটো মোৰ পচন্দ নহ'লে এয়া ঘৰুৱা বস্তু কিবা কিবি উঠাই লৈ আহিলোঁ, বটল, চাবোন, তেনেকুৱাই আৰু ঘৰুৱা সামগ্ৰী। আৰু মই জানেনে এইবোৰহে মই চকুত যায় আৰু কাপোৰ কানিবোৰ মোৰ মানে চকু নাযায়। আৰু এয়া ইফালে বাপাই চাবোন চাই আছিলে। তাৰ পৰা আমি বিল দি পেলাই ওলাই আহিব লওঁতে মানে কেইজনমান মানুহে কথা পাতি আছিল, জুবিন মৰিলে ছিংগাপুৰত, এনেকৈ কিবা কিবি। মই মানে ইমান গুৰুত্ব দিয়া নাছিলোঁ আৰু মাত্ৰ ছিংগাপুৰ বুলিহে শুনিলোঁ। তাৰ পৰা বাপাই কৈছে মোক জুবিন বোলে মৰিল। মই ভাবিছোঁ কোনোবা নামৰ, জুবিন নামৰ মানুহ মৰিছে চাগে, কোন জুবিন বুলি সুধিছোঁ আৰু তাৰপিছত কৈছে জুবিন গাৰ্গ আকৌ। মইতো তাতে চব খাই গৈছোঁ, মানে কেনেকুৱা লাগিছে মানে কি ক'ম আৰু, মই ভাষাৰে বুজাব নোৱাৰোঁ। বিশ্বাস কৰিব পৰা নাই। আকৌ লগে লগে মোবাইলটো উলিয়াই ষ্টেটাছ চেক কৰিছোঁ, গোটেই চবৰে ষ্টেটাছেদি ভৰ্তি, য'তেই পাইছোঁ ত'তেই ৰখি গৈছোঁ। পাপাৰ পৰা মই গালিও খাইছোঁ। তাৰ পাছত মোৰ ভিডিঅ' চিডিঅ' কৰিবলৈ একেবাৰে মন নগ'ল, ভিডিঅ' চিডিঅ' একো কৰাই নহ'ল। এয়া সন্ধিয়া সময়ত গাঁৱৰ সকলোৱে ৰেলী কৰিছিল, জুবিন দাৰ আত্মাৰ সৎগতি হওকে, হাতত মম লৈ পেলাই। এয়া ময়ো গৈছিলোঁ। আৰুনো কি ক'ম, তেওঁ য'তে আছে ভালে থাকক, তাৰে কামনা